বন্ধুসকল মানে আজি আপোনালোকক চাবলৈ লৈ আহিছোঁ আমাৰ পিছফালে চাবই পাৰিছে এখন জিচিবি আছে আৰু মানে ইয়াত দুইখন ট্ৰেক্টৰ আছে এখন জিচিবি দুইখন ট্ৰেক্টৰ আৰু ট্ৰেক্টৰখনৰ বডি আছে বডিত যে মাটিবিলাক উঠাই দিয়ে এই জিচিবিখনৰ যিটো বকেট আছে বকেটৰ দ্বাৰা যিয়ে মানে মাটিখন যে খান্দি উঠাই দিয়ে কেই বকেট মাল লাগে বা কেই বকেট মাটি লাগে এখন টেলাৰ ভৰোঁতে আৰু এইটোই চাবলৈ আপোনালোকক লৈ আহিছোঁ আৰু আমাৰ পিছফালে চাই আছে আৰু স্পীড নকৰি মানে কাটি নিদি ভিডিঅ'টো ভালদৰে চাব আজি আপোনালোকক চাই আছোঁ বন্ধুসকল মানে আপোনালোকে চালে যে এখন ট্ৰেক্টৰ ভৰিবলৈ হ'লে 5 বকেটমান মাল লাগে আৰু 5 বকেট মাল ইয়াত মানে ট্ৰেক্টৰখনত দিলে আৰু অলৰেডি ট্ৰেক্টৰখন ভৰি গ'লে আৰু মই ভাবিলোঁ যে য়েছ ময়ো চাওঁ আপোনালোকক চাওঁ সেইটো কাৰণে আপোনালোকক চালোঁ যদি ভাল লাগে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক বেল আইকন আৰু মোৰ লগতে থাকিব বুলি আশা ৰাখিলোঁ।